হাই ৰাইজ, ভালনে আপোনালোকৰ? মোৰ পিছে ভালেই। আজি ওলাইছোঁ শিৱসাগৰলৈ বুলি, তাতে দুটামান কাম আছিলে আৰু ভাবিছোঁ লগতে অগ্নিনাভ শিৱ মন্দিৰটো সোমাই আহিম নাজিৰাত থকা। আৰু আহি পালোহি শিৱসাগৰ টাউন। পাই মূৰ বিষাইছে, চাহকাপ খাই ল'লোঁ। চাহ আৰু মিঠাই মোৰ বহুত প্ৰিয় দেই ৰাইজ। আৰু কাম কৰি মেলি হৈ গ'ল। আলহী ঘৰত সোমাই গম পালোঁ বোলে আজি অগ্নিনাভ মন্দিৰ বন্ধ, বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে বোলে। সেইকাৰণে ভাবিলোঁ কাৰেংঘৰতে এপাক সোমাই যাওঁ। কাৰেংঘৰ বাহিৰ ভাগ, আৰু বাহিৰৰ পৰাই অলপ ভিডিঅ' কৰিলোঁ, ইফাল সিফাল অলপ ঘূৰিলোঁ। তাৰপিছত ভিতৰলৈও অলপ সোমাই মেলি চালোঁ আৰু তাৰপিছত যিহেতু টিফিন লৈ গৈছিলোঁ, বহুত বেছি সোনকালে আহিছিলোঁ, সেইকাৰণে তাতে ফিল্ডতে বহি খাই ল'লোঁ খানাটো ধুনীয়াকৈ। আৰু ঘূৰি আহোঁতে ৰাস্তাতে KFC দেখি সকলোৱে KFCত সোমাই দিলোঁ আৰু দেখিছেই নহয় খাই দিলোঁ আৰু চবেই লগে ভাগে মিলি। আৰু আহি ঘূৰি আহোঁতে আমাৰ ৰাতিয়ে হ'ল। যি কি নহওক, বগীবিল দলংখনত যিমানেই নাযাওঁ বহুত বেছি ভাল লাগে। নাইট ভিউটো যে কি ক'ম আৰু ৰাইজ, বহুত বেছি ভাল লাগে ন।